Hello everyone, কি খবৰ? খাম খুৱাম হিকিমিকাম উদ্দেশ্যলৈ আকৌ এবাৰ সকলোকে ৰোহন কিটচেনলৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো আপোনালোকৰ মাজলৈ এটি ইউপি বিহাৰৰ জনপ্ৰিয় ৰেচিপি উল্টা বাইটোক ফৰে বুলি কয়, যেটো চানা দাইলৰ পৰা বনায় বা আপোনালোকে ইয়াত উৰদ দাইলো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু চানা দাইল ব্যৱহাৰ কৰিছো। সো কেনেকৈ বনাই চাওঁ। ৰেচিপিটো বনাবলৈ আমাক লাগিব চানা দাইল 2 কাপ, এই চাউলৰ গুড়ি 2 কাপ, আটা 1 কাপ, আৰু মই জিৰা লৈছোঁ 1 চামুচ, এয়া জালুক লৈছোঁ 1 চামুচ, ধনিয়া লৈছোঁ 1 চামুচ, নহৰু লৈছোঁ এটা কু, সেইটো এৰুৱাই লৈছোঁ, আদা লৈছোঁ, লগতে জলকীয়া, জ্বলা কিমান খায়, আৰু নিমখ লৈছোঁ। এতিয়া আপোনালোকে চানা দাইল 2 কাপ দি আপোনালোকে 3-4 ঘণ্টাৰ কাৰণে সেইটো তিয়াই ৰাখিব আৰু তাৰ ধুনীয়াকৈ পেষ্ট কৰি ল'ব, যাতে পেষ্টটো একেবাৰে ধুনীয়াকৈ পেষ্ট হয়, যাতে গোটা হৈ নাথাকে, সেইটো মন কৰিব। তাৰপিছত আমি আটাৰ ডো এটা বনাম। সো তাৰ কাৰণে আমি আটা 1 কাপ লৈ বাকী চাউলৰ গুড়ি দিছিলোঁ যে, চাউলৰ গুড়ি মই তাত 2 কাপ এড কৰি এয়া মই নিমখ এড কৰি দিছোঁ আধা চামুচ। এয়া ভালকৈ তাৰপিছত মিলাই লৈছোঁ। তাৰপিছত আপোনালোকে ইয়াত গৰম পানী, একেবাৰে গৰম উতলা নহ'লেও হ'ব, অলপ গৰম দিব, তেতিয়া ডোটো ভাল হ'ব। সো এয়া দেখিছে নহয়, মই পানী অলপ অলপ দি ভালকৈ মিলাই লৈছোঁ আৰু এনেকৈ আপোনালোকে আটাৰ ডোটো ৰেডি কৰি ল'ব। এয়া মোৰ আটাৰ ডো ৰেডি, দেখিছে নহয়। এতিয়া আহোঁ নেক্সট প্ৰচেছটোলৈ। আপোনালোকে যিখিনি পেষ্ট কৰি লৈছিলে চানা দাইলৰ, সেইখিনিত 1 চামুচ আপোনালোকে নিমখ দি ভালকৈ মিলাই দিব। তাৰপিছত আপোনালোকে যিখিনি ড্ৰাই মছলা লৈছিলে, যেনে জালুক, জিৰা আৰু ধনিয়া, সেইখিনি ভালকৈ শুকানকৈ পিচি এয়া দেখিছে নহয় মই দি দিছোঁ। এনেকৈ দি বাকী এইখিনি মই জলকীয়া আছে ইয়াত, আদা নহৰু আছে, এইখিনি মই একেলগে পিচি ভালকৈ তাত দি ভালকৈ মিলাই দিছোঁ। আৰু মই প্ৰথমতে এটা কথা থাকি গ'ল ক'বলৈ, আপোনালোকে ইয়াত অলপ হালধি পাউডাৰ ব্যৱহাৰ কৰি দিব, তেতিয়া ভাল হয়। মই আধা চামুচ দি ভালকৈ মিলাই দিলোঁ। এতিয়া আপোনালোকে কেৰাহী এখনত এমগমান পানী দি তাত এডাল ষ্টেণ্ড দি গৰম হ'বলৈ দিব। এতিয়া আহোঁ নেক্সট প্ৰচেছটোলৈ। এনেকৈ আপোনালোকে আটাৰ অলপ আটা লৈ ল'ব, শুকান আটা। এনেকৈ তাৰপিছত আপোনালোকে যিটো ডো বনাইছিলে সেইটো সমান ভাগত ভাগ কৰি ল'ব। মোৰ 4টা হৈছে, দেখিছে নহয়। তাৰপিছত এইখিনি ভালকৈ হাতেৰে এনেকৈ কৰি দিব মই দেখুওৱা ধৰণে। আৰু এইটো যিহেতু চাউল আছে ইয়াত, গতিকে বেছি একেবাৰে মিহি নহ'ব, যিহেতু ৰুটিৰ নিচিনা। সো এয়া দেখিছে নহয়, মই এনেকৈ গোটেইকেইটা কৰি ল'লোঁ। তাৰপিছত আপোনালোকে অলপ শুকান আটা দি আপোনালোকে এইটো একেবাৰে পাতল নকৰিব, ৰুটি আকৃতিত বেলি ল'ব। একেবাৰে পাতল নকৰিব দেই, মানে যিহেতু বেছি পাতল কৰিলে এইটো ভাগি যাব পাৰে, যিহেতু চাউল আটা মিক্স হৈ আছে ইয়াত। সেইকাৰণে আপোনালোকে মই দেখিছে নহয় মই কেনেকৈ ৰাখিছোঁ। এতিয়া আপোনালোকে যিটো পেষ্ট বনাই লৈছিলে, বেচন মানে যিটো চানা দাইলৰ পেষ্ট বনাইছিলে, সেইটো আপোনালোকে ইয়াত দি দিব। মই 2 চামুচমান দিছোঁ। তাৰপিছত দেখিছে নহয়, এই ম'ম' যেনেকৈ বনায় ছেম প্ৰচেছ, আপোনালোকে যেনেকৈ যে ম'ম' বনায়, বহুতে বনায় সেইটো। এইকাৰণে দেখিছে নহয়, মই তাৰপিছত ইটো মূৰ এনেকৈ টানি এয়া মই লগাই দিছোঁ। এয়া মই চেপি দিছোঁ মূৰকেইটা, যাতে যিটো পেষ্ট দিছোঁ সেইটো ওলাই নাযায়। তাৰপিছত এয়া দেখিছে নহয়, এনেকৈ কৰি দিব। তাৰপিছত এনেকৈ এয়া দেখিছে নহয়, ম'ম' যেনেকৈ যে এনেকৈ কৰি আহে, সেই শ্বেপটো দি দিব পাৰে আপোনালোকে, তেতিয়া খোল খাই নাযায়। আৰু বেছি অভাৰ ভৰালে ওলাই যাব পাৰে, সেইকাৰণে সেইটো কথালৈ লক্ষ্য কৰিব। এয়া আপোনালোকে বাকীখিনিও তেনেকৈ কৰি লওক। এয়া দেখিছে নহয়, মই কৰি গৈ আছোঁ। এয়া দেখিছে নহয়, এনেকৈ আপোনালোকে কৰি ল'ব। তাৰপিছত এয়া মোৰ পানী উতলি গৈছিলে, দেখিছে নহয়। সো এতিয়া মই যিখিনি ৰেডি কৰি ল'লোঁ, পিঠাখিনি, যিটো মই পুৰখিনি ভৰাই দিছিলোঁ তাত বেচনৰ, সো সেইটো মই ইয়াত দি ভালকৈ ঢাকি দিম কাপোৰ এখনেৰে।
এয়া দেখিছে নহয় আৰু ওপৰত ঢাকন এখন দি মই ভালকৈ 20-25 মিনিটমান ঢাকি ৰাখিলোঁ এয়া 20-25 মিনিটৰ পিছত মই চাইছোঁ এয়া দেখিছে নহয় মই হাতেৰে চেপি চাইছোঁ আঙুলিৰে দেখিছে নহয় মোৰ হৈ গ'ল মানে সোমাই যোৱা নাই টান হৈ গ'ল সো আপোনালোকে এইখিনি এতিয়া নমাই দিব আৰু ঠাণ্ডা হ'বলৈ এৰি দিব আপোনালোকক আৰু এটা কথা জনাই থওঁ যদি আপোনালোকৰ পানী কেনেবাকৈ কেৰাহীখনত কমি গৈছিলে বা কমি যাব যদি বনায় তেন্তে আপোনালোকে তাত পানী এড কৰিব পাৰে আৰু এয়া দেখিছে নহয় মই এতিয়া ধুনীয়াকৈ কাটি দিছোঁ এয়া দেখিছে নহয় সো এনেকৈ আপোনালোকে কাটি ধুনীয়া এনেকৈও খাব পাৰে সো আপোনালোকে ভাপত সিজোৱা হয় সো এনেকৈ খালে বেছি বেটাৰ মানে এইটো আমাৰ স্বাস্থ্য হানি নকৰে সো আপোনালোকে এনেকৈও খাব পাৰে নহ'লে আপোনালোকে আৰু এটা প্ৰচেছ কৰিব পাৰে আপোনালোকে এইখিনি তেলত ফ্ৰাই কৰিও খাব পাৰে আপোনালোকে এনেকৈ এতিয়া আপোনালোকে কেৰাহী গৰম কৰি তেল দি তাত আপোনালোকে ধুনীয়াকৈ অলপ সময় জাষ্ট ফ্ৰাই কৰি আপোনালোকে এইটো চচ নাইবা সুদাকৈও খাব পাৰে সো মোৰ ৰেচিপিটো কেনে পালে আজি প্লিজ জনাব কমেণ্ট বক্সত আৰু যদি মোৰ চেনেলত নতুন কোনোবা আহিছে যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটোৰ কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আপকামিং ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পায় থেংক ইউ